বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে আপুনি ই শ্ৰম কাৰ্ডখন কেনেকৈ বনাইছে বা CSC আইডি দি বনাইছে নে সেলফ আইডি দি বনাইছে। যদি সেলফ আইডি দি বনায় তেতিয়া কিবা অসুবিধা পাব নেকি, আৰু যদি CSC আইডি নাথাকে তেতিয়াহ'লে আপুনি CSC আইডিটো কেনেকৈ সুবিধা লাভ কৰিব বা CSC আইডি দি নবনালে কি অসুবিধা পৰিব সেইটোৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। লগতে ই শ্ৰমিক কাৰ্ডখন বনোৱাৰ সম্পূৰ্ণ টিউটৰিয়েলটো আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। পোনপ্ৰথমে আপুনি কি কৰিব, আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ যিকোনো এটা আপুনি ব্ৰাউজাৰ ওপেন কৰিব, যেনেকৈ ক্ৰম ব্ৰাউজাৰ হয় এইবিলাকত আপুনি ওপেন কৰিব। কৰাৰ পিছত আপুনি ইয়াতে ই শ্ৰম বুলি সাৰ্চ কৰিব। তাৰপিছত প্ৰথম যোনটো ৱেবছাইট আহিব ই শ্ৰম হোম, তাত ক্লিক কৰিব। ক্লিক কৰি ইয়াতে ৰেজিষ্টাৰ্ড দি আছে, ৰেজিষ্টাৰ্ড ক্লিক কৰিব। ৰেজিষ্টাৰ ক্লিক কৰি দিছে। আপোনাৰ যদি সেলফ আইডি থাকে তেতিয়া সেলফত কৰিব, আৰু যদি সেলফ থাকিলে সেলফত কৰিব, আৰু যদি CSC আইডি কৰিব লাগে তেতিয়াহ'লে CSC আইডিত আপুনি কৰিব পাৰে। ইয়াত গৈ আপোনাৰ CSC আইডিটো থাকিলে CSC আইডিটো মাৰিব। মাৰাৰ পিছত আপোনাৰ কেপচা এণ্ট্ৰি কৰিব, পাছৱৰ্ড দিব। পাছৱৰ্ড দি আপুনি ইয়াতে সাইন ইন কৰি ল'ব লাগিব। ইয়াতে মই সাইন ইন কৰি দিছোঁ CSC ডিজিটেল সেৱাত। ইয়াতে সাইন ইন দিয়াৰ পিছতে ইয়াতে আপোনাৰ ৰাইট সাইডে ইয়াতে দিয়া আছে UN কাৰ্ড, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ ইয়াতে মোবাইল নম্বৰটো আপুনি ক্লিক কৰিব। মোবাইল নম্বৰ দিয়াৰ পিছতে কেপচা এণ্ট্ৰি কৰি আপুনি সেন্ড OTP মাৰিব। সেন্ড OTP কৰাৰ পিছতে আপুনি OTP লৈ পেলাই ইয়াতে ক্লিক কৰি দিব। গতিকে মই সেন্ড OTP ক্লিক কৰিছোঁ, মোৰ OTPটো মই এপ্লাই কৰি লওঁ। তাৰপিছত ইয়াতে ছাবমিট মাৰি দিম। ছাবমিট মৰাৰ লগে লগে ইয়াতে আপোনাৰ আধাৰ নম্বৰটো এপ্লাই কৰিবলৈ আধাৰ নম্বৰ মাৰিছে। তিনিটা অপশ্যন আহিব, আপুনি OTPত ক্লিক কৰি পেলাই সেন্ড মাৰি দিব। যদি আপোনাৰ ফিংগাৰ মেচিন থাকে তেতিয়াহ'লে ফিংগাৰত কৰি ল'ব পাৰিব। এতিয়া মই OTP পঠিয়াই দিছোঁ, OTPটো মই ছাবমিট কৰি আছোঁ। ছাবমিট কৰাৰ পিছত ভেলিড অপশ্যনত ক্লিক কৰি দিব লাগিব। ইয়াতে তলত ভেলিড অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিছে আপোনাৰ পেজটো খোল খাব। ইয়াতে আপোনাৰ সকলো নাম, এড্ৰেছ, যিমানখিনি ডিটেইলছ আছে আধাৰৰ লগত সম্পৰ্ক, সেই ডিটেইলছটো আপোনাৰ ইয়াতে ভিউ হৈ যাব। তো মই ইয়াতে ৰাইট ক্লিক মাৰি ইয়াত ক্লিক কৰি পেলাই মই ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ পিছত ইয়াতে আপোনাৰ আহিব আপোনাৰ ইমেইল আইডি থাকিলে ইমেইল আইডি দিব। আপোনাৰ যদি মোবাইল নম্বৰ বেলেগ আছে আপুনি মোবাইল নম্বৰটো দি দিব। তাৰপিছতে ইয়াতে আপোনাৰ ফাদাৰ নেম বা হাজবেণ্ড নেম যোনটো দি আপুনি চিলেক্ট কৰিব। তো মই ইয়াতে হাজবেণ্ড নামটো দি আছোঁ। হাজবেণ্ডৰ নামটো ইয়াতে আপুনি চিলেক্ট কৰিব। আপোনাৰ যোনটো হয়, ফাদাৰ নেম দিলে ফাদাৰ নেম দিব পাৰিব, হাজবেণ্ড নেম দিলে হাজবেণ্ড নেম দিব পাৰিব। তাৰপিছত আপুনি ইয়াতে নমিনি উল্লেখ কৰিব। নমিনীৰ নাম, নমিনি ডিটেইলছ, ডেট অফ বাৰ্থ, আৰু আপোনাৰ সম্পৰ্কিত কি হয় নমিনি, স্বামী, তাৰপিছতে যি হয় আপোনাৰ মানে সম্পৰ্ক হয় সেইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি নেক্সট ষ্টেপত যাব। নেক্সট ষ্টেপত যোৱাৰ পিছত আপুনি ইয়াতে আপোনাৰ হোম ষ্টেট ইয়াতে আছাম চিলেক্ট কৰি ল'ব। ইয়াত তাৰপিছত আপোনাৰ ইয়াতে ঘৰ নম্বৰ যোনটো হয় হাউচ নম্বৰ, এইটো আপুনি হাউচ নম্বৰটো ইয়াতে বহিয়াই দিব। হাউচ নম্বৰ বহাৰ পিছতে আপোনালোকৰ লোকেলিটি যোনটো হয় এড্ৰেছ, ভিলেজ, পোষ্ট অফিচ, এইটো আপুনি চিলেক্ট কৰি ল'ব। ইয়াতে লোকেলিটিটো আপুনি ইয়াতে ছাবমিট কৰি দিব। মোৰ লোকেলিটিটো মই ইয়াতে ছাবমিট কৰি দিওঁ। ছাবমিট কৰাৰ পিছত আপোনাৰ ইয়াতে ষ্টেট লিখা আছে, ষ্টেটত ক্লিক কৰি আপোনাৰ ষ্টেটটো ছাবমিট কৰি ল'ব। তো আমি অসমৰ অসমটো আমি চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট যোনটো, এই ডিষ্ট্ৰিক্টটো ছাবমিট কৰি দিব লাগিব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টটো ছাবমিট কৰি ল'ব। মোৰ ডিষ্ট্ৰিক্টটো হোজাই হয়, হোজাই চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনাৰ চাব ডিভিজন যোনটো হয় মানে চাব ডিষ্ট্ৰিক্ট যোনটো হয় তহচিল, সেইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি পিছত ইয়াতে পিন নম্বৰ দি আছে, পিন নম্বৰ মাৰি তাৰপিছত ইয়াত দেখিব ষ্টেইং কাৰেণ্ট লোকেশ্যন, আপুনি ইয়াত কিমান বছৰৰ পৰা আছে সেইটো আপুনি উল্লেখ কৰি দিব লাগিব। তো মই ইয়াতে 15-20 বছৰৰ পৰা আছোঁ, বা আপুনি যিমান বছৰৰ পৰা আছে তাত আপুনি চিলেক্ট কৰি দিব। চিলেক্ট কৰি পিছত ছেভ এণ্ড কণ্টিনিউ মাৰিব। ছেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত আপোনাৰ শিক্ষাগত কিমান প্ৰাইমাৰী হয় আপুনি চিলেক্ট কৰি ল'ব, বা হায়াৰ ছেকেণ্ডেৰী যিটো হয় আপোনাৰ ডিগ্ৰী থাকিলে ডিগ্ৰী দিব। তাৰপিছত মান্থলি আয় কিমান আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আহি গ'ল আপোনাৰ নেক্সটত একাউণ্ট নম্বৰ ছিষ্টেম, বা ইয়াতে অপশ্যনটো আপোনাৰ আহিল যে আপোনাৰ অকুপেশ্যন কি। যদি আপোনালোকৰ মাইকী মানুহ হয় তেতিয়া মাইকী মানুহে কিছুমানে আছে ঘৰৰ কাম কৰে, কিছুমানে আছে বাহিৰৰ কাম কৰে। ঘৰৰ হ'লে আপুনি ডমেষ্টিক কুক দিব পাৰে, আৰু ঘৰৰ কাম কৰিলে আপুনি ভেজিটেবল গাৱাৰ্ছ এইবিলাক দিব পাৰে। তাৰপিছত নেক্সট ষ্টেপত আপুনি যাব, গৈ ইয়াতে মাৰিব আপোনাৰ একাউণ্ট নম্বৰটো। একাউণ্ট নম্বৰটো আপুনি দিব। একাউণ্ট নম্বৰ দিয়াৰ পিছত একাউণ্ট হোল্ডাৰৰ নেমটো ইয়াতে মাৰি দিব। একাউণ্ট হোল্ডাৰৰ নাম দিয়াৰ পিছতে ইয়াতে IFSC কোড যোনটো IFSC কোডটো আপুনি ইয়াতে মাৰি দিব, এপ্লাই কৰি দিব। এপ্লাই কৰি দিয়াৰ পিছতে ছাইডত আইকন এটা আছে চাৰ্জ আইকন, তাৰপিছত মাৰাৰ পিছত আপোনাৰ ব্ৰাঞ্চ নেম আহি যাব। ইয়াতে ব্ৰাঞ্চ নেম অহাৰ পিছত ছেভ এণ্ড কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত নতুন পেজটো খোলা আহিব। আপোনাৰ গোটেইখিনি ডিটেইলছ ইয়াতে অ'পেন হৈ যাব। আপোনাৰ নেম, হাজবেণ্ড নেম, ফাদাৰ নেম যি হয়, আপোনাৰ নমিনি, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ, পাৰ্চনেলিটি যিমানখিনি ডিটেইলছ আছে গোটেইখিনি ইয়াতে আপোনাৰ শ্ব' কৰি দিব। আপুনি স্ক্ৰল ডাউন কৰি পেলাই এইটো অলপ ভালদৰে চাই ল'ব। তাৰপিছত কিবা এডিট কৰিব থাকিলে এডিট কৰিব পাৰিব, ইয়াতে ভুল থাকিলে আপুনি এডিট কৰি ল'ব পাৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ শ্ৰমখন ভিউ হৈ যাব। ইয়াতে আপুনি ডাউনলোড অপশ্যনত ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ শ্ৰম কাৰ্ড যোনখন। ডাউনলোড কৰাৰ পিছতে ইয়াতে আপোনাৰ PDF-টো ওপৰত আহি যাব। PDF-ত ক্লিক কৰি আপুনি এইটো ভিউ কৰি ল'ব পাৰিব। আৰু এনেকৈ আপুনি CSCৰ জৰিয়তে আপুনি শ্ৰম কাৰ্ডখন